নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আৰু হেপী উৰুকা। আজি আমি ভাবিলোঁ উৰুকা চেলিব্ৰেট কৰোঁ আৰু এয়া মই লেটকৈ আপলোড কৰিলোঁ। তো এয়া দেখিছেনে, আমি এনেকৈ জুই জ্বলাম আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল কি জুইটো কোনো জ্বলাব পৰা নাই মোৰ বাহিৰে, মই জ্বলাই দিলোঁ বাৰু। তাৰপিছত আমাৰ এয়া ভাইটি দেখিছেনে, আমাৰ ঘৰৰ মালিকে এইখিনি কৰিলে বাৰু। তো ময়ো ইমান ভালকৈ গম পোৱা নাছিলোঁ, পিছত ডিউটিৰ পৰা আহিয়ে দেখা পালোঁ এইখিনি। দেন তাৰপিছত আমাৰ ঘৰৰ মালিকৰ বায়েকে আপোনাৰ টিকলা সি একদম ধুনীয়াকৈ ডান্স কৰিলে আৰু চবকে ভাল লগালে আৰু বহুত ধুনীয়া ডান্স কৰে সি দেই। আপোনালোকক মই দেখাম তাৰ ডান্স বাৰু, আপোনালোকে চাব। আৰু এইটো সি এজাক বৰষুণে মোৰ সেই গানটোত ডান্স কৰিছে সি। তো এয়া দেখিছেনে কি ধুনীয়াকৈ ডান্স কৰিছে সি, অলপ পাহৰিও যায়। তো তথাপিও সি ধুনীয়া ডান্স কৰিছে। দেন তাৰপিছত আমাৰ উৰুকা চেলিব্ৰেট কৰিলোঁ। আমি এনেকৈ একো খানা তেনেকৈ খোৱা নাই, কাৰণ নিজৰ ঘৰৰ পৰা যোনে যেনেকৈ বনাই আনিছে আমি সেনেকৈ পকৰি কিবাকিবি সেনেকৈ খালোঁ। আৰু আমাৰ বায়ে আপোনাৰ চিকেন এনেকৈ পকৰা টাইপ তেনেকৈ আনিলে, তো সেনেকৈ আমি খাই চেলিব্ৰেট কৰিলোঁ। দেন চবে অলপমান বিহু ডান্সো কৰিলে, আমাৰ ভণ্টিহঁতে চবে বিহু ডান্স কৰিলে। আৰু এয়া আমি জুইৰ ওচৰত বহিলোঁ আৰু জুইৰ ওচৰত বহি এনেও বহুত ভাল লাগে হয় জানো। দেন আমি চবে চাহ এনেকৈ খালোঁ। তাৰপিছত আমি কি কৰিম, আৰু যোনটো আমি আনিছিলোঁ মেজি আমি ভাবিলোঁ যে অলপ দেৰিকৈ জ্বলাম। আৰু আইতা দেখিছেনে, তেওঁৰ গাটো ভাল নহয়, তো তেওঁক আমি ওপৰৰ পৰাই ল'লোঁ। তাৰপিছত আমাৰ মাইকেল জেকচন আহিলে, দেখিছে সি আমাক এনেকুৱা ডান্স কৰি এণ্টাৰটেইন কৰিছে সেইদিনা, ভাল লাগিছে কিন্তু একদম। দেন তাৰপিছত আমি ভাবিলোঁ এতিয়া মেজি জ্বলাম বুলি, কাৰণ মেজিটো বাৰু মৰ্ণিঙতে জ্বলায়, কিন্তু আমি ৰাতিয়ে জ্বলাই দিলোঁ, কি ক'ম আৰু। কাৰণ এই আমাৰ টিকলা পোৱালি দেন তাৰপিছত দাদাই আহি কেনে আমাৰ মেজিটো জ্বলালে। আৰু এয়া আমি মেজিটো আপোনাৰ জ্বলালোঁ আৰু আমাৰ বিহু এনেকৈ উৰুকা আমাৰ এনেকৈ শেষ হৈ গ'ল। আৰু আপোনালোকক চবকে মোৰ ফালৰ পৰা হেপী বিহু। তো কোনে কেনেকৈ চেলিব্ৰেট কৰিছে, কি পিঠা বনাইছে মোক ক'ব, কাৰণ মইতো সেনেকৈ পিঠা একো বনোৱা নাই, যিহেতু টাইমো পোৱা নাই। এনেকৈ পিঠা খাইছোঁ বাৰু, নোখোৱা নহয়। আৰু যেতিয়া বিহুৰ দিনাতো আমি দৈ চিৰা এনেও খামেই। তো আজি মই এতিয়া এইখিনিতে শেষ কৰিলোঁ। তো আজিলৈ মোৰ মিনি ব্লগটি ইয়াতে শেষ কৰিলোঁ। ভাল লাগিলেতো জানেই, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যোনে মোৰ চেনেলটোত নতুনকৈ চাই আছে আপোনালোকক সকলোকে কৈছোঁ আপোনালোকেও মোৰ ভিডিঅ'টো চাব। যদি ভাল লাগে জানেই কি কৰিব লাগে। আৰু যদি কিবা মোৰ পৰা ভিডিঅ'টোত ভুল ভ্ৰান্তি হয় তেনেহ'লে প্লিজ মোক জনাব আৰু মই ভালকৈ